সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া, বড়োলেণ্ড ইউনিভাৰ্চিটিৰ ডক্টৰ লিউক দৈমাৰী ডাঙৰীয়া, টংলা কলেজৰ প্ৰিন্সিপাল প্ৰসেন দৈমাৰী ডাঙৰীয়া, তামুলপুৰ কলেজৰ প্ৰিন্সিপাল স্বৰ্গেশ্বৰ ব্ৰহ্ম ডাঙৰীয়া, খৈৰাবাৰী কলেজৰ প্ৰিন্সিপাল ডক্টৰ দেৱব্ৰত সেন ডাঙৰীয়া, ভেৰগাঁও কলেজৰ পদ্মেশ্বৰ বড়ো ডাঙৰীয়া, ডিমাকুচি কলেজৰ জুংচাৰ খুংগুৰ বসুমতাৰী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা ডাইৰেক্টৰ নৰ্থ ইষ্ট ইউথ ফাউণ্ডেশ্যনৰ ৰঞ্জন বৰুৱা ডাঙৰীয়া, তাৰোপৰি আমাৰ মাজত উপস্থিত থকা বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ ৰমিঅ' পি নাৰ্জাৰী ডাঙৰীয়া, সাহিত্য একাডেমী বঁটা প্ৰাপক নবীন মল্ল বড়ো ডাঙৰীয়া, মোৰ সতীৰ্থ বিধায়ক লৰেন্স ইছলাৰী ডাঙৰীয়া আৰু অসম গৌৰৱ বঁটাৰে সন্মানিত মোৰ বন্ধু মাননীয় মনোজ বসুমতাৰী ডাঙৰীয়া, নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াসকল, বিভিন্ন শিক্ষানুষ্ঠানৰ মুৰব্বীসকল, উপস্থিত সুধীবৃন্দ, ছাত্ৰ ছাত্ৰী, আপোনালোক সকলোকে এই 58 সংখ্যক নিখিল বড়ো ছাত্ৰ সন্থাৰ যি ডেলিগেট কনভেনশ্যন, এই কনভেনশ্যন উপলক্ষে মোৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ যি ইউথ কনক্লেভত বহুকেইটা দিশ সামৰা এটা টপিক দিয়া হৈছে, যিটো টপিকৰ ওপৰত আটাইবিলাক দিশ সামৰি বক্তব্য ৰখাটো সম্ভৱপৰ নহয়। মই মাত্ৰ কেইটামান দিশৰ ওপৰত এটা চমুকে কেইটামান কথা কম। তাৰ আগতে আপোনালোকলে নিখিল বড়ো ছাত্ৰ সন্থালে এটা বাৰ্তা আছে যে আজি ৰাতিপুৱাই মোক মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ফোন কৰিছিল। ফোন কৰি ক'লে, আপুনি কাইলৈ ওদালগুৰি যাব লাগিব, টংলা যাব লাগিব, এপছুৰ অধিৱেশনত মোৰ হৈ আপুনি প্ৰতিনিধিত্ব কৰিব। মই ক'লোঁ যে মই ইতিমধ্যে ওদালগুৰি পালোৱেই। ক'লে আপোনাৰ আজি কাৰ্যসূচী আছে। মোৰ আজি কাৰ্যসূচী আছে। মুখ্যমন্ত্ৰীয়ে মোক কৈছে আপুনি এপছুক জনাব, ৰাইজক জনাব। বিভিন্ন ব্যস্ততাৰ কাৰণে কাইলৈ তেখেতে আহিব নোৱাৰিব। তেখেতৰ শুভেচ্ছা আপোনালোক সকলোকে জনাইছে। নিখিল বড়ো ছাত্ৰ সন্থাই দীৰ্ঘদিন ধৰি, আজি প্ৰায় 6টা দশক ধৰি অসমৰ বড়ো সমাজ অসমলৈ সামগ্ৰিকভাৱে এক উল্লেখযোগ্য অৱদান আগবঢ়াইছে। তাক মাননীয় মুখ্যমন্ত্ৰীয়ে স্মৰণ কৰিছে আৰু সদায় নিখিল বড়ো ছাত্ৰ সন্থাৰ এই যাত্ৰাত অসম চৰকাৰখন আপোনালোকৰ লগত আছে। নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা চৰকাৰে সহযোগিতা পাইছে আৰু নিখিল বড়ো ছাত্ৰ সন্থালৈও অসম চৰকাৰৰ সহযোগিতা আজিও আছে, ভৱিষ্যতেও থাকিব। এই বাৰ্তা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দি পঠাইছে। এতিয়া মই মূল টপিকটোলৈ আহোঁ। আৰম্ভণিতে প্ৰমোদ বড়ো ডাঙৰীয়াইও কেইটামান কথা উল্লেখ কৰিছে, মাতৃভাষা মাধ্যমৰ শিক্ষাৰ কথা, গুৰুত্বৰ কথা কৈছে। দেৱৰাজ উপাধ্যায় ডাঙৰীয়া তেখেতেও দুটামান কথা কৈছে, NEPৰ কথা উল্লেখ কৰিছে। মই এটা কথা স্পষ্ট কৰি দিব বিচাৰোঁ যে মাতৃভাষাৰ মাধ্যমত শিক্ষা দান কৰা সেইটো সংবিধান প্ৰদত্ত এটা অধিকাৰ, যাক কাৰ্যকৰী কৰা হোৱা নাছিল। আজি তাক 2020 চনৰ NEPত কাৰ্যকৰী কৰা হৈছে আৰু আমি ইতিমধ্যে অসমৰ বাকী ক্ষুদ্ৰ ক্ষুদ্ৰ যি জনগোষ্ঠী তেওঁলোককো মাতৃভাষাৰ মাধ্যমৰ জৰিয়তে প্ৰাথমিক শিক্ষা প্ৰদানৰ কাম আৰম্ভ কৰিছোঁ আৰু ই অব্যাহত থাকিব। মাজে মাজে আমি কেতিয়াবা বিভ্ৰান্ত হওঁ, 3 লেংগুৱেজ ফৰ্মুলা, 4 লেংগুৱেজ ফৰ্মুলা। প্ৰকৃত সত্যটো হ'ল যে 3টা ভাষাক কম্পালচৰি কৰা অসম চৰকাৰ বা ভাৰত চৰকাৰৰ কোনো পলিচিয়েই নাই, কোনো নীতিয়েই নাই। সেইটো বিভিন্ন মঞ্চত আলোচনা হোৱা বিষয়। চৰকাৰীভাৱে আনুষ্ঠানিকভাৱে 3টা লেংগুৱেজক বাধ্যতামূলক কৰাৰ কোনো শিক্ষা ব্যৱস্থা ভাৰতবৰ্ষত নাই।
ভাৰতবৰ্ষত দুটা ভাষা, এটা MIL, আনটো ইংৰাজী, এই দুটা ভাষাহে কম্পালচৰি। গতিকে MILটো ছাত্ৰ ছাত্ৰীয়ে যাৰ যি MIL চুজ কৰে, বাছনি কৰি লয়, সেই ভাষাটো পঢ়িব লাগে। উপৰঞ্চি তেওঁ ইংৰাজী ভাষাটো বাধ্যতামূলক হিচাপে পঢ়িব লাগে। তৃতীয় এটা ভাষা অপচনেল ছাবজেক্ট, তাক ঐচ্ছিক বিষয় হিচাপে 6, 7, 8 আপাৰ প্ৰাইমেৰী তৃতীয় এটা ভাষা ছাত্ৰ ছাত্ৰীক পঢ়িবলৈ অপশ্যন হিচাপে দিয়া যায়। সেইটো কোনোবাই নিজৰ ছাত্ৰ ছাত্ৰীয়ে নিজে নিজৰ ইচ্ছামতে কোনোবাই অসমীয়া ল'ব পাৰে, কোনোবাই সংস্কৃত লয়, কোনোবাই পাৰ্চী লয়, কোনোবাই এৰাবিক লয়। ছাত্ৰ ছাত্ৰীয়ে নিজে সেই তৃতীয় বিষয়টো নিজে বাছনি কৰি ল'ব পাৰে। তাত বাধ্যতামূলকৰ কোনো কথা নাই। আজি বড়ো মিডিয়ামৰ ছাত্ৰ ছাত্ৰীয়ে হিন্দীও পঢ়িব পাৰে, অসমীয়াও পঢ়িব পাৰে, বেংগলীও পঢ়িব পাৰে, সংস্কৃতো পঢ়িব পাৰে। ই সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে ছাত্ৰ ছাত্ৰীজনৰ তেওঁৰ ইচ্ছাৰ ওপৰত। যেতিয়া মাধ্যমিক পৰ্যায় পায় 9, 10, 11, 12, তাত থাৰ্ড লেংগুৱেজৰ কনচেপ্ট নাই, ফ'ৰ্থ লেংগুৱেজৰো কনচেপ্ট নাই। তাত এটা কনচেপ্ট আছে ইলেক্টিভ ছাবজেক্ট। ইলেক্টিভ ছাবজেক্টটো ইলেক্ট্ৰনিক্সো হ'ব পাৰে। এই বছৰৰ পৰা মই ফুটবল আৰম্ভ কৰিব দিছোঁ, যে এটা ঐচ্ছিক বিষয় ফুটবল হ'ব পাৰে, বা সেইটো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ হ'ব পাৰে, সেইটো এগ্ৰিকালচাৰ হ'ব পাৰে, বা সেইটো এটা ভাষাও হ'ব পাৰে, যে মই উপৰঞ্চীভাৱে ইলেক্টিভ ছাবজেক্ট হিচাপে মই বড়ো ভাষা পঢ়িম, ইলেক্টিভ ছাবজেক্ট হিচাপে মই গাৰো ভাষা পঢ়িম, ইলেক্টিভ ছাবজেক্ট হিচাপে মই হিন্দী ভাষা পঢ়িম। তো তাত আমাৰ প্ৰায় 80টা বিষয় আছে। তো ভাষাটোকো এটা ইলেক্টিভ ছাবজেক্ট হিচাপে 9, 10, 11, 12 অৰ্থাৎ যিটো ছেকেণ্ডেৰী পৰ্যায়, সেই ছেকেণ্ডেৰী পৰ্যায়ত তাক প্ৰৱৰ্তন কৰিব লাগে। আজি খন্তেক আগত 10 বজাত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষা পে চৰ্চা এটা অনুষ্ঠান কৰিছিল। তাত আমি কৰি থকা কিছুমান কাম বা বৰ্তমানৰ NEPৰ যিটো দিক নিৰ্দেশনাৰ কথা উল্লেখ কৰা হৈছে, যে পূৰ্বৰ আমাৰ শিক্ষা ব্যৱস্থা আছিল এটা কেৱল নলেজ বেছড পৰীক্ষা। কেইখনমান কিতাপ দিয়া হয়, কিতাপকেইখন পঢ়ি তাৰ বিষয়সমূহ পঢ়িব লাগে, মুখস্থ কৰিব লাগে, তাৰ ওপৰত পৰীক্ষা হ'ব। পৰীক্ষাৰ ফলাফল লৈ আপুনি ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন, 80%, 70% কথা বতৰাবিলাক আহে। কিন্তু এতিয়া 21st চেঞ্চুৰী, এই 21st চেঞ্চুৰীত কেৱল এই নলেজ বেছড বা যাক আমি তথ্য বুলি ক'ব পাৰোঁ, যে ইনফৰমেশ্যন বেছড, এই শিক্ষাই আমাৰ এমপ্লয়েবিলিটিৰ কাৰণে বা আমাৰ গুণগত মানৰ ক্ষেত্ৰত সি যথেষ্ট নহয়। তাৰ লগত সংযোজিত কৰা হৈছে স্কিল বা দক্ষতা। এতিয়া স্কিল বা দক্ষতা বুলি যেতিয়া আমি কওঁ, ইয়াক লৈও বহুত মানুহৰ ভুল ধাৰণা আছে। বহুত মানুহে ভাবে যে যিসকল ছাত্ৰীয়ে নীট পাছ কৰি মেডিকেলত যাব নোৱাৰে, JEE পাছ কৰি ইঞ্জিনিয়াৰিঙত যাব নোৱাৰে, যিসকলে APSCত যাব নোৱাৰে, UPSCত যাব নোৱাৰে, যিসকলে টেট পাছ কৰিব নোৱাৰে, সো-কল্ড যিসকল ড্ৰপ আউট, যিসকলে উচ্চ শিক্ষালৈ যাব নোৱাৰে, তেওঁলোকৰ কাৰণে ৰাজমিস্ত্ৰী, কাঠমিস্ত্ৰী আদি কিছুমান ভকেশ্যনেল কোৰ্চ তেওঁলোকক দিয়া হ'ব, সেইটোৱেই স্কিল। এইটো সম্পূৰ্ণৰূপে ভুল ধাৰণা। যেতিয়া আমি স্কিল বুলি কৈছোঁ, 1 জেনেৰেল স্কিল, 2 প্ৰফেশ্যনেল স্কিল। এতিয়া স্কিলৰ ধাৰণা, স্কিল মানে ছফ্ট স্কিল, মগজুৰ স্কিল, আৰু হাতেৰে বা ভৰিৰে কৰা কামৰ স্কিল। মই নতুনকৈ আমাৰ LP স্কুলত গুণোৎসৱত যাওঁতে বহুত ল'ৰা ছোৱালী পালোঁ, 6ত পঢ়ে, 7ত পঢ়ে, পঢ়িব নোৱাৰে। এইটোক লৈ আলোচনা হ'ল
মই কৈছোঁ পঢ়িব জানাটো এটা স্কিল। ৰিডিং কৰিব জনাটো এটা স্কিল, এণ্ড ৰিডিং উইথ কম্প্ৰিহেনশ্যন, অৰ্থাৎ পঢ়ি বুজি পোৱা। মই হিন্দী স্ক্ৰিপ্ট জানো, বড়ো ভাষা মই পঢ়িব পাৰোঁ, কিন্তু বড়ো ভাষা মই পঢ়ি নুবুজো। গতিকে পঢ়িলেই নহ'ব, পঢ়ি বুজি পাব লাগিব। লিখিব জনাটো সেইটোও এটা স্কিল হয়। আৰু বহু সময়ত আমি মানুহৰ ভাষণ শুনি থাকোঁ, কি কৈছে আমি নুবুজো। আজি মই ওদালগুৰিতে দেখিছোঁ প্ৰধানমন্ত্ৰীৰ কথা বহুতে বুজি পোৱা নাই, লেংগুৱেজ বেৰিয়াৰ আছে, তাৰ কাৰণে বুজি পোৱা নাই। শুনি বুজি পোৱা সেইটো এটা স্কিল হয়। আৰু আমাৰ বহুত ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দি আহি পেলাই কয়, মই জানিছিলোঁ কিন্তু মই কথাটো ক'ব নোৱাৰিলোঁ ইণ্টাৰভিউত, বা মই জানো এই কথাটো কিন্তু মই লিখিব নোৱাৰিলোঁ উত্তৰটো। তাৰ মানেটো কি? যে তেখেতে কমিউনিকেট কৰাৰ স্কিল, অৰ্থাৎ মুখৰ কথাৰে বা লিখিতভাৱে কমিউনিকেট কৰা, তেওঁ যিটো জানে সেইটো আনক জনোৱাটো, কমিউনিকেট কৰাৰ সেই স্কিলটো নাই। এই 4টা বেছিক স্কিল এতিয়া LP স্কুলত এটা প্ৰগ্ৰেম কৰি দিয়া হৈছে, টিচিং এট ৰাইট লেভেল। এই প্ৰগ্ৰেম চলিছে। এই 4টা বেছিক স্কিল দিব লাগিব। মই কৈছোঁ জ্ঞান দিয়াৰ কোনো প্ৰয়োজন নাই। 7 বছৰীয়া 8 বছৰীয়া ল'ৰাক ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী কোন, অসমত কেইখন জিলা আছে, এইবিলাক জ্ঞান দিয়াৰ প্ৰয়োজন নাই। তেওঁলোকক স্কিল দিয়ক, তেওঁলোকে সেই জ্ঞান নিজে সেই স্কিলৰ জৰিয়তে আয়ত্ত কৰিব। আমি সকলোৱে জানো যে প্ৰযুক্তিগত পৰিৱৰ্তন সি আমাৰ মানৱ সমাজটোক বেলেগ এটা স্তৰলৈ লৈ আহিলে। আৰু এই 21st চেঞ্চুৰী আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ যুগ, মেচিন লাৰ্ণিঙৰ যুগ, কম্পিউটাৰৰ যুগ, আপোনালোকৰ হাতে হাতে স্মাৰ্টফোনৰ যুগ। ফোনটোৱে এতিয়া আমাৰ কাৰ্যালয়, ফোনৰ পৰা কৰিব নোৱাৰা কাম নাই। মই যেতিয়া মেডিকেল কলেজত পঢ়িছিলোঁ, দেউতাই পঠোৱা পইচাকেইটাৰ কাৰণে হয় মনি অৰ্ডাৰলৈ ৰখি থাকিব লাগে, নহ'লে ঘৰৰ পৰা ইয়ালৈ গুৱাহাটীলৈ অহা মানুহ এজন আহালৈকে ৰখি থাকিব লাগে, মানুহজনৰ হাতত পইচাকেইটা পঠাই দিয়ে। এতিয়া য'ত মাক বাপেক ওদালগুৰিত এপছুৰ অধিৱেশনত আছে, পুতেকক পইচা লাগে, পুতেক বাংগালোৰত আছে, এই মিটিঙত বহিয়ে মোবাইল টিপিয়ে পইচাটো ট্ৰেন্সফাৰ কৰি দিছে। চ' টেকন'লজিয়ে ভাবিব নোৱাৰা এটা পৰিৱৰ্তন আনি দিলে। এতিয়া সেই টেকন'লজিৰ লগত খাপ খোৱাকে কিছুমান স্কিল আমাক দৰকাৰ, যিখিনি স্কিলক কোৱা হৈছে 21st চেঞ্চুৰী স্কিল। 21st চেঞ্চুৰী স্কিল মানে ক্ৰিটিকেল থিংকিং, জটিলভাৱে কথা এটা চিন্তা কৰা, জটিলভাৱে কথা এটা চিন্তা কৰিব পৰাটো, এইটো এটা 21st চেঞ্চুৰী স্কিল। কথাবিলাক সহজ নহয়, কথাবিলাকত তাক গভীৰভাৱে জটিলভাৱে চিন্তা কৰিব আমি পাৰিব লাগিব। তাৰ ভিতৰত থকা অন্তৰ্নিহিত অৰ্থবিলাক আমি বুজি পাব লাগিব। ছেকেণ্ড কৈছে ক্ৰিয়েটিভ থিংকিং, যে সৃষ্টিশীলভাৱে চিন্তা কৰিব পাৰিব লাগিব। যদি আমি সৃষ্টিশীল হ'ব নোৱাৰোঁ 21st চেঞ্চুৰীত, তেতিয়াহ'লে আমি ইয়াৰ কাৰণে এখন 21st চেঞ্চুৰীৰ কাৰণে উপযুক্ত নহ'ম। মোক যদি সোধে ক্ৰিয়েটিভ থিংকিংনো কি, বাঁহৰ টুকুৰা এটা পৰি আছিলে, বাঁহৰ টুকুৰা এটা পৰি আছিলে, এজন মানুহে উঠাই লৈ গ'ল, আজি খৰি হ'ব এইটো। আন এজন মানুহে চিন্তা কৰিলে, নহয় এইটো খৰি নহয়, ইয়াৰ পৰা মোৰ এটা ঝাৰু ওলাব, বা ইয়াৰ পৰা এখন মোৰ বিচনী ওলাব, বা ইয়াৰ পৰা মোৰ বাঁহৰ অমুক বস্তুটো ওলাব। কাঠৰ মূঢ়া এটা কোনোবা এজনে পৰি আছিলে, কাঠৰ মূঢ়াটো এজনে ভাবিলে পুহ মাহত জুই জ্বলাই জুই ফুৱাবলৈ ভাল হ'ব, কিন্তু শোভা ব্ৰহ্মৰ নিচিনা কোনোবা এজন আৰ্টিষ্টে যেতিয়া পাই যাব, আৰ্টিষ্টজনে সেই বাঁহৰ কাঠৰ মূঢ়াটোকে এটা স্কাল্পচাৰ হিচাপে, এটা ভাস্কৰ্য হিচাপে সৃষ্টি কৰি অমৰ সৃষ্টি এটা কৰি দিব। চ' ক্ৰিটিকেল থিংকিং, ক্ৰিয়েটিভ থিংকিং সি 21st চেঞ্চুৰী স্কিল হয়। এটা সময় আছিল ভাৰত পৃথিৱীত মানৱ জাতিৰ
কথাই কথাই দাখন উলিয়ায়, কথাই কথাই জাঠি উলিয়ায়, তাৰপিছত বন্দুক বনালে, কথাই কথাই বন্দুক, অৰ্থাৎ যুদ্ধ বিগ্ৰহটোৱেই মাৰ পিট কাজিয়া ডিঙি কাটা এইটোৱেই মানৱ সমাজত এটা সময়ত বহুত ডাঙৰ কথা আছিল। ই কেইটা কাটিলে ই কিমান কাজিয়া কৰিব পাৰে, সেই যুগটো খতম হ'ল। এতিয়া যুগটো আহিছে কোলাবৰেশ্যনৰ যুগ, সহযোগিতাৰ যুগ। আৰু সকলো ঠাইত আজিকালি আমি কোলাবৰেশ্যনৰ কথা শুনো। কোলাবৰেশ্যন কৰিব জানাটো, সহযোগিতাৰে কাম কৰিব জনাটো, ইট ইজ এ 21st century স্কিল। কমিউনিকেশ্যন, আপুনি কথাখিনি জানিলে নহ'ব, আপুনি জনাব পাৰিব লাগিব, আপুনি বেলেগৰ কথা বুজি পাব লাগিব। এই মানুহৰ লগত মানুহৰ যিটো সম্পৰ্কৰ কমিউনিকেশ্যন, য'ত টেকনলজিয়ে বহুত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে, ইট ইজ এ স্কিল। এইটো এটা স্কিল হয়। আমি যেতিয়া চিঠি লিখিছিলোঁ, আগতে আমি যেতিয়া চিঠি লিখিছিলোঁ, চিঠিৰ লাষ্টত লিখোঁ ইটি তোমাৰ মৰমৰ বা ইটি আপোনাৰ ভৱতীয় ৰণুজ পেগু। কিন্তু এতিয়া হোৱাটছএপৰ যুগ আহিলে, হোৱাটছএপত অকল 2টা লাইন দেখুৱায় প্ৰথম, আৰু 2টা লাইনত যদি প্ৰতি শিক্ষামন্ত্ৰী ৰণুজ পেগু লিখে, তেতিয়াহ'লেতো মই এইটো দেখিম কাৰ মেছেজ আহিছে, মোৰতো একো কাৰ মেছেজ আহিছে নাম্বাৰটো ছেভ নাই, মই গম নাপাম। গতিকে হোৱাটছএপত মেছেজ কৰাৰ আৰ্থ হ'ল যে মই দীপেন বড়োৱে কৈছোঁ, আই এম দীপেন বড়ো। আগত চিঠিৰ যুগত একেবাৰে তলত লিখিছিল, এতিয়া 21st centuryত প্ৰথম লিখিব আপুনি যে মই অমুকে কৈছোঁ, তেতিয়াহ'লেহে ৰিচিভ কৰা মানুহজনে মেছেজটো নুখোলাকৈ গম পাব কাৰ পৰা মেছেজটো আহিছে। নাম্বাৰটো ছেভ নাথাকিলেও গম পাব কাৰ পৰা মেছেজটো আহিছে। দিছ ইজ এ 21st century স্কিল, আমি জানিব লাগিব। আগৰ দিনত তাহানি যেতিয়া স্বাক্ষৰ নিৰক্ষৰ মানে লিটাৰেট ইলিটাৰেটৰ ডেফিনেশ্যন কি আছিলে? চহী মাৰিব জানে নে আঙুঠা চাপ? যোনে আঙুঠা চাপ সি নিৰক্ষৰ, আৰু যোনে চহীটো মাৰিব জানে সি স্বাক্ষৰ। কিন্তু এতিয়া কনচেপ্ট লিটাৰেচি কনচেপ্ট চেঞ্জ হৈ গ'ল। এতিয়া কৈছে মেডিয়া লিটাৰেচি জানিব লাগিব, ইনফৰমেশ্যন টেকনলজি IT লিটাৰেচি লাগিব, টেকনলজি লিটাৰেচি লাগিব। এতিয়া টেকনলজি লিটাৰেচি, যে টেকনলজিৰে বিভিন্ন কাম কেনেকৈ কি কৰিব পৰা যায়, এতিয়া টেকনলজি লিটাৰেচি, IT লিটাৰেচি, মিডিয়া লিটাৰেচি, দিজ আৰ 21st century স্কিল। সকলোৱে জানিব লাগিব। এটা ৰীল বনাব জানিলে আপুনি ফেচবুক নাজানে, ফেচবুকৰ জৰিয়তে কিমান কাম কৰিব পাৰে, ৰীল বনাইছে ঠিক আছে, কিন্তু তাৰ বাহিৰে ফেচবুকৰ অজস্ৰ ব্যৱহাৰ আছে যিখিনি আপুনি নাজানে, হোৱাটছএপৰ অজস্ৰ ব্যৱহাৰ আছে যিখিনি আমি নাজানো, ইনষ্টাগ্ৰামৰ অজস্ৰ ব্যৱহাৰ আছে যিখিনি আমি নাজানো। চ' এই লিটাৰেচিবিলাক, এই সাক্ষৰতা আজিৰ তাৰিখত আমাৰ সকলোৰে বাবে অপৰিহাৰ্য হৈছে। লিডাৰশ্বিপ, নেতৃত্ব দিয়া, ইট ইজ এ স্কিল, এইটো এটা স্কিল হয়। মই এক জেগাত যেতিয়া কৈছিলোঁ লিডাৰশ্বিপ স্কিল হয়, এজনে থিয় হৈ কৈ দিলে, ছাৰ আমাক কিন্তু নালাগে। মই বোলো কিয় নালাগে? ক'লে ছাৰ মইতো সংগঠন নকৰোঁ, মইতো পলিটিক্স নকৰোঁ, গতিকে মোক লিডাৰশ্বিপ স্কিল নালাগে। তেতিয়া মই উল্টাই সুধিলোঁ, বাপা বিয়া পাতিলা নাই? কৈছে নাই পতা। বোলো পাতিবা নাপাতা? কৈছে পাতিম। কিয় নাপাতিম? বোলো ল'ৰা ছোৱালী হ'ব নহয়? হাঁহি পেলাই কৈছে হ'ব লাগে। মই যেতিয়া বিয়া পাতিবা, সংসাৰ কৰিবা, ঘৰ এটা বনাবা নবনাবা? কৈছে ঘৰটো বনাব লাগিব। ঘৰটো RCC হ'ব নে তিন পাতৰ হ'ব? কোনে ল'ব সিদ্ধান্ত? তুমি সিদ্ধান্ত ল'বা নে তোমাৰ ৱাইফে সিদ্ধান্ত ল'ব? ল'ৰা ছোৱালী বড়ো মিডিয়ামত পঢ়িব নে অসমীয়া মিডিয়ামত পঢ়িব নে ইংৰাজী মিডিয়ামত পঢ়িব, এই সিদ্ধান্তটো তুমি ল'বা নে তোমাৰ ৱাইফে ল'ব নে তোমাৰ ল'ৰা ছোৱালীয়ে ল'ব? ফেমিলি এটাকো লিডাৰশ্বিপৰ প্ৰয়োজন। যি ফেমিলিৰ লিডাৰশ্বিপ ভাল, সেই ফেমিলি আগবাঢ়ে।
স্কুল এখনৰ হেডমাষ্টাৰ এজন স্কুলখনৰ লিডাৰ বহুত স্কুলৰ এনৰোলমেণ্ট কমি গৈছে কিয় কমি যায় লিডাৰশ্বিপ বেয়া কাৰণে কমি যায় বহু স্কুলৰ ভাঙা চিঙা ঘৰ তথাপিতো ল'ৰা ছোৱালী তাতে পঢ়িব আহে কিয় সেই স্কুলৰ হেডমাষ্টাৰৰ লিডাৰশ্বিপ ভাল সো ফ্যামিলি এটাক নেতৃত্ব দিয়াৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰ এখনক নেতৃত্ব দিয়ালৈকে আমি সকলোৱে কোনোবা নহয় কোনোবা এটা লিডাৰশ্বিপ পজিশনত থাকো আৰু এই লিডাৰশ্বিপ কি বস্তু এটা স্কিল হয় তাক আমি এই 21st সেঞ্চুৰীত জনাটো দৰকাৰ আমাক সৃজনীশীলতাৰ দৰকাৰ ক্ৰিয়েটিভিটিৰ দৰকাৰ গতিকে এতিয়াৰ ষ্টুডেণ্ট মই সকলোবিলাক আমাৰ শিক্ষা ব্যৱস্থাত সকলো ভিচিলৈ চিঠি লিখিছোঁ কলেজবিলাকক দিছোঁ যে পাঠ্যপুথি যি আছে পঢ়িব কিন্তু তাৰ লগত এই জেনেৰেল স্কিলখিনি দিব এই জেনেৰেল স্কিল দিয়াৰ পাছত আহিব প্ৰফেশ্যনেল স্কিলৰ কথা আৰু প্ৰফেশ্যনেল স্কিলৰ কাৰণে বিশেষ কোৰ্স কৰিব লাগিব সো 21st century স্কিল সোশিয়াল স্কিল লাইফ স্কিল যেটো আজি প্ৰধানমন্ত্ৰীয়ে চৰ্চা কৰিছে লাইফ স্কিল সোশিয়াল স্কিল 21st century স্কিল these are general স্কিল সকলোকে দৰকাৰ ইয়াৰ পাছত আহিব নিৰ্দিষ্টভাৱে প্ৰফেশ্যনেল স্কিল দেৱৰাজ উপাধ্যায় ডাঙৰীয়াই কৈছে ক্লাছ 9তে 4টা ওয়াৰ্কশ্বপ হ'ব লাগে মই নিশ্চিতভাৱে কৰাম আমি কৰিয়ে আছো আমি কেৰিয়াৰ কাউন্সেলিং কৰিয়ে আছো অনলাইন কেৰিয়াৰ কাউন্সেলিং কৰো মই এই বছৰ আপোনাক জনাবলৈ পাই সুখী হ'ম যে অহা 31 মাৰ্চৰ ভিতৰত অসমৰ 4337 সেকেন্ডাৰী স্কুলৰ প্ৰত্যেকখন স্কুলত অসমত স্মাৰ্ট ক্লাছৰুম আমাৰ কমপ্লিট হৈ যাব দেৱৰাজ উপাধ্যায় ডাঙৰীয়াক আমি গুৱাহাটীতে ষ্টুডিঅ' এটালৈ মাতিম তাৰ পৰাই তেওঁ ক্লাছ ল'ব আৰু তেওঁৰ ক্লাছটো 4337খন স্কুল অৱশ্যে মিডিয়াম ৱাইজ আমি ভাগ ভাগ কৰিলে সংখ্যাটো কমি যাব সকলো স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে একেটা সময়তে তেওঁলোকে লাভ কৰিব পাৰিব এটা যুগ আছিল ল'ৰা ছোৱালীয়ে খালি সিদ্ধান্ত লয় আৰ্টছত পঢ়িম নে সায়েন্সত পঢ়িম নে কমাৰ্চত পঢ়িম কি শিকিম ছাৰে ঠিক কৰিব কলেজে ঠিক কৰিব মই কি শিকিম হেতু মোৰ ছাৰে ঠিক কৰিব মোৰ কলেজে ঠিক কৰিব মোৰ স্কুলে ঠিক কৰিব সেই যুগটোৰ পৰা এতিয়া আমি এটা বেলেগ যুগত আহিছো এতিয়া ষ্টুডেণ্টে ঠিক কৰিব লাগিব মই কি শিকিম এটো ষ্টুডেণ্টে ঠিক কৰিব যদি মোৰ আত্মবিশ্বাস আছে মই সিভিল সাৰ্ভিসত যাম তাৰ কাৰণে মোৰ লাইন বেলেগ হ'ব মোৰ যদি ঠিক কৰিছো মই টেট টিচাৰ হ'ম তাৰ কাৰণে মোৰ লাইন বেলেগ হ'ব মই যদি গ্ৰেজুৱেট টিচাৰ তাৰ কাৰণে মই লাইন বেলেগ হ'ব আমাৰ ব্ৰিগেডিয়াৰ বসুমতাৰীৰ নিচিনা মই সৈন্য বাহিনীত যাম তাৰ কাৰণে আপোনাৰ লাইন বেলেগ হ'ব সো মেডিকেল ডক্টৰ ইঞ্জিনিয়াৰ only 2.7% of our students 2.7% তেওঁলোকে মেডিকেল ইঞ্জিনিয়াৰিং প্ৰফেশ্যনেল কোৰ্স পঢ়িবলৈ যায় আৰু গোটেই স্কুল সমাজ ব্যস্ত হৈ থাকে এই 2.7% মেডিকেলত সিট পালে মানে ভাল ল'ৰা মই কৈছো বাকি 97%ৰ কাৰণে চিন্তা কৰক বাকি 97% কি হ'ব তেওঁলোকৰ কাৰণে প্ৰত্যেকে নিজৰ জীৱনৰ একোটা সিদ্ধান্ত ল'ব লাগিব ছাত্ৰ জীৱনটো হাঁহি ফুৰ্তিৰ জীৱন নিচিনা লাগে কিন্তু হাঁহি ফুৰ্তিৰ মাজত থাকিলে ভৱিষ্যতখিনি বহুত কষ্টকৰ হৈ যায় গতিকে ষ্টুডেণ্ট সকলক মোৰ এপিল অনুসন্ধান কৰক শিক্ষক শিক্ষয়িত্ৰীৰ লগত মোৰ এপিল আপোনালোকো চৰ্চা কৰক এই 97% ষ্টুডেণ্টৰ ভৱিষ্যত কি আৰু তেওঁলোকক তেওঁলোকৰ চইচ মতে তেওঁলোকক তেওঁলোকৰ প্ৰতিভা মতে আমি আগুৱাই লৈ যাব লাগে ফুটবল খেলি ভাল পোৱা ল'ৰা এজনে তেওঁৰ ফুটবলটোই কেৰিয়াৰ হ'ব পাৰে তো ফুটবলতে তেওঁক লগাই দিয়ক গান গাই ভাল পোৱা ল'ৰা এজনৰ কেৰিয়াৰ গানতে হ'ব পাৰে আজি মনোজ বসুমতাৰী অসম চৰকাৰে অসম গৌৰৱ বঁটা দিছে কিয় অসম গৌৰৱ বঁটা দিছে যে গাহৰি পালনটোকো এটা
কোটি টকাৰ বিজনেছ যে হ'ব পাৰে মনোজ বসুমতাৰীয়ে দেখুৱাইছে কৰিছে তো মনোজ বসুমতাৰী আমি কেৱল ডক্টৰ ইঞ্জিনিয়াৰ হোৱাৰ সপোন দেখুৱাই থাকোঁ কিন্তু যি ল'ৰা ছোৱালীৰ প্ৰতিভা আছে তেওঁলোকক মনোজ বসুমতাৰী হ'বলৈ আমি কিয় উদগনি দিব নোৱাৰোঁ স্কুলতে কুকুৰা পালন কৰি মুৰ্গী পুহি পেলাই মাৰ্চিডিজ গাড়ী চলাই আছে মুৰ্গী পুহি যদি মাৰ্চিডিজ গাড়ী চলাই আছে তাৰ উদাহৰণ আমি কিয় ল'ব নোৱাৰোঁ বহুত ল'ৰা ছোৱালী ড্ৰপ আউট কিন্তু তেওঁলোকে ব্যৱসায় বাণিজ্যত সফল এতেকে ছাত্ৰ ছাত্ৰীসকলে এই ক্লাছ 9ৰ পাছতে 9তে তেওঁলোকে এটা সিদ্ধান্ত ল'ব লাগে যে মোৰ জীৱনৰ কেৰিয়াৰটো মই কোনফালে গঢ় লৈ যাম আৰু তাৰ কাৰণে কষ্ট কৰি বৰ্তমান চৰকাৰে যিটো ব্যৱস্থা কৰিছে জেনেৰেল এডুকেশ্যন উইথ স্কিল এডুকেশ্যন 2026 বছৰটোত আপোনালোকে বহুতখিনি নতুনত্ব দেখা পাব বিদ্যালয়সমূহত নতুনত্ব দেখা পাব মহাবিদ্যালয়ত নতুনত্ব দেখা পাব কাৰণ স্কিল এডুকেশ্যনটোক অসম চৰকাৰে আমি ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথম আমি বহুতখিনি পদক্ষেপ গ্ৰহণ কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলক গাইড কৰাৰ কাৰণে তেওঁলোকক বিভিন্ন নতুন নতুন কোৰ্চ দিয়াৰ কাৰণে স্কুলতে এই 2026 চনৰ পৰা আমাৰ ল'ৰা ছোৱালীয়ে আমাৰ স্কুলতে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইলেক্টিভ সাবজেক্ট হিচাপে পঢ়িব পাৰিব robotics 3D printing office automation ইত্যাদি নিউ জেনাৰেশ্যনৰ সাবজেক্ট বিলাক বিদ্যালয়তে ইলেক্টিভ সাবজেক্ট হিচাপে পঢ়িব পাৰিব যিজনে মেডিকেলত যাব তেওঁৰ কাৰণে বায়োলজি মেইন সাবজেক্ট আৰু যিজনে প্ৰফেশনাল স্কিল কোৰ্সত যাব তেওঁৰ কাৰণে ইলেক্ট্ৰনিক্স টু তেওঁৰ কাৰণে ৰবটিক্স টু হেতুৱে তেওঁৰ কাৰণে মেইন সাবজেক্ট এই বিশাল পৰিৱৰ্তন আহিছে মই সকলোকে সহায় সহযোগিতা মই কামনা কৰিছোঁ আৰু নতুন দৃষ্টিভংগী লৈ এমপ্লয়েবিলিটি আৰু এন্টাৰপ্ৰেনিয়ৰশিপ নিজকে এটা কামৰ কাৰণে যোগ্য কৰা অথবা নিজকে এটা এন্টাৰপ্ৰাইজ ভৱিষ্যতে প্ৰতিষ্ঠা কৰাৰ কাৰণে যোগ্য কৰা এই এমপ্লয়মেন্ট এণ্ড এন্টাৰপ্ৰাইজ এই দুটাত ফোকাস কৰি আমাৰ বিদ্যালয় শিক্ষা মহাবিদ্যালয় শিক্ষাক আমি আগুৱাই নিব লাগিব মই সকলো প্ৰধান শিক্ষক অধ্যক্ষৰ পৰা সহায় সহযোগিতা কামনা কৰিছোঁ ছাত্ৰ ছাত্ৰী সকলোকো সিৰিয়াস হ'বৰ কাৰণে আৰু নিজৰ লাৰ্নিং কোৰ্সটো নিজে ডিসাইড কৰাৰ কাৰণে আগবাঢ়ি আহিবলৈ আহ্বান জনাই মই মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ গজেন্থং সন্মানীয় ডক্টৰ ৰণোজ পেগু ছাৰ ডাঙৰীয়া তেখেত বহুত কথা ক'ব পাৰিলে হয় কিন্তু মই বহুত গুৰুত্ব দি শুনিছোঁ आं जोबोद गोसो होनानै खोनासंदों बिथांनि स्पीचखौ